হাই বন্ধু বান্ধৱীসকল, পুনৰ নতুন ভিডিঅ'টিৰ মাজেৰে পুনৰ আপোনালোকৰ মাজলৈ কাষ চাপিছোঁ। বৰ্তমান মই আহি গেলাৰিচাং শালমাৰীত উপস্থিত হৈছোঁহি আৰু আকস্মিক খবৰ পাই মই আহিলোঁ। এই থানত উপস্থিত হ'লোহি। মোৰ মৰমৰ দাদা এজনৰ ঘৰত উপস্থিত হৈছোঁহি আৰু সেই দাদা ঘৰত ধমন শালমাৰী যিখন সাহিত্য সভাৰ কাৰণে প্ৰস্তুতি চলাইছে। তাৰ কাৰণে মই চিনাকি কৰাবৰ কাৰণে ওলাইছোঁ। চিনাকি কৰা আগমুহূৰ্তত পোনপ্ৰথমে মই DG উজনিৰ তৰফৰ পৰা সমূহ মোৰ শুভাকাংক্ষীলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু যি কি নহওক, প্ৰথমে মই চিনাকি কৰাইছোঁ দাদাৰ ঘৰত আজি জোনাকী মেল আছে। জোনাকী মেল এই অনুষ্ঠানৰ সম্পূৰ্ণ ভিডিঅ' চাবৰ কাৰণে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক যে আজি এই জোনাকী মেলত কি অনুষ্ঠান হ'ব, মানে কি দেখাব পৰা যাব। আপোনালোকে প্ৰতিটো ভিডিঅ' স্কিপ নকৰাকৈ শেষ মুহূৰ্তলৈকে চাওক। কিন্তু তাৰ আগমুহূৰ্তত মই যিজন দাদাই মোক আজি ইনভাইট কৰিলে সেই দাদাজনৰ ঘৰত মই উপস্থিত আছোঁহি আৰু খন্তেক সময়ৰ পাছত মই আপোনালোকক ভিডিঅ' পূৰ্ণাংগৰূপে দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু এই দাদা শচীন দা, আপোনাৰ ঘৰত আহি উপস্থিত হ'লোহি। আজি যিটো দিনজোৰা কাৰ্যসূচী, এই কাৰ্যসূচী আপুনি কি ক'লে, জোনাকী মেল। জোনাকী মেলত আপোনাৰ কি হ'ব, অনুষ্ঠানটো নিশ্চয় আমি উপভোগ কৰিম। প্ৰথমে আপোনাক দেখাবৰ কাৰণে কওক অকণমান, আপুনি যে জোনাকী মেলখন আয়োজন কৰিলে, কিয় কৰিলে, বা আজি জোনাকী মেলখনৰ যি উদ্দেশ্য, সেই উদ্দেশ্যটো অকণমান দাঙি ধৰিছে 1 মিনিটৰ সময়ৰ কাৰণে। নমস্কাৰ। আজি আমাৰ ধমন শালমাৰী সাহিত্য সভাৰ যিখন জোনাকী মেল আমাৰ ঘৰ চোতালত অনুষ্ঠিত কৰিছোঁ। ওচৰৰ প্ৰতিভাবিলাক বিকাশ হওক, আমাৰ সাহিত্য চৰ্চাবিলাক হওক, তাৰ কাৰণে আকস্মিক ঘপককৈ পাতি দিলোঁ। হাজাৰ খেতি পথাৰ ব্যস্ততাৰ মাজতো যিদৰে ভাবিছিলোঁ সেইদৰে হয়তো পাতিব নোৱাৰিলোঁ। তাৰ বাবে ইমানে ক'লোঁ ন। দাদা অকণমান সমস্যা হৈ আছে, মানে যিহেতু মাতটো অলপ ভাগি আছে, মাতটো কম আহিলে। যি কি নহওক, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই যিমান পাৰোঁ দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। বৰ্তমান যি বন্তি প্ৰজ্বলন, সেই বন্তি প্ৰজ্বলনৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ আগবাঢ়িম। এই বন্তি প্ৰজ্বলন হ'বৰ কাৰণে ষ্টাৰ্টিং কৰিছে, মই তালৈ গৈ আছোঁ। যি বন্তি প্ৰজ্বলন কাৰ্যসূচী, আৰু এই অঞ্চলৰ তথা সমগ্ৰ আমাৰ উজনি অসম তথা সমগ্ৰ অসমৰ সাহিত্য লগতে আমাৰ অসমীয়া সমাজৰ এটা আলোকিত হৈ উঠক তাৰ আশা ৰেঙনি হিচাপে আজি এই অঞ্চলৰ শালমাৰী গেলাৰিচাং প্ৰায় অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিয়ে একোগছি বন্তি হাতত লৈ এই আশে পাশে, এই জোনাকী মেলৰ আশে পাশে তেওঁলোকে এগছি বন্তি জ্বলাইছে। যাতে আমি আশা কৰোঁ এই বন্তিগছিৰ জৰিয়তে, মানে বন্তিগছি যিদৰে পোহৰ হৈছে, সেইদৰে যাতে আমাৰ প্ৰতিজন উঠি অহা নৱপ্ৰজন্ম যাতে আমাৰ সমগ্ৰ উজনি অসম তথা অসমৰ পোহৰে উজ্বলি উঠক। এয়া খুৰা বাইদেউ তেওঁলোকে হৈছে অনুষ্ঠান, তেওঁলোকে ষ্টাৰ্ট কৰিছে বন্তি প্ৰজ্বলনে, মানে আৰম্ভ কৰিছে। আপোনালোকক মই যিমান পাৰোঁ দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। যি কি নহওক, মই আৰু আগলৈ কৰি আছোঁ। এয়া কণমানি ভণ্টি, কাৰেণ্টটো গুচি গ'লে মানে লাইট ব্যৱহাৰ কৰি আহিছোঁ। কৈছোঁ কণমানি ভণ্টি নে কবিতা গান গাইছে। নানা ৰঙৰ ফুল ফুলে, পক্ষীয়ে গীত জুৰে, সেউজীয়া পাতি দিলে ফুলৰে হৰাই, কেৰা মৰম ফুলৰে হৰাই। মোৰ পৰা বহু গুণ ওখ দেখা গছবোৰলৈ কাতৰ হৈ চালোঁ। এয়া কি নিজকে সুধিব। ওখ ওখ গছবোৰ দেখোন আকাশমুখী, কেৱল নিজ লক্ষ্যৰ বাটত দৃষ্টি। যোৱা বাৰিষা সময়ছোৱাত কেতিয়াবা বহি থাকিলে দুই এটা কবিতা অকণমান চেষ্টা কৰিছিলোঁ, সময়টো বহুত কম যদিও। তাৰে এটা কবিতা মই আপোনালোকৰ আগত পাঠ কৰি দিছোঁ দেই। মই আবৃত্তিকাৰ নহয়, মই মাত্ৰ পাঠ কৰি দিওঁ। স্বাধীনতাৰ সংজ্ঞা এটা কবিতা লিখিছিলোঁ, মই পাঠ কৰি দিছোঁ। হয়তো কবিতাটো কি হৈছে মই নাজানো, তাক আপোনালোকে নিজে বিচাৰ কৰিব। দেশৰ আকাশে বতাহে ভাহি থকা মোৰ বাবে এক সহজ প্ৰশ্ন, য'ত মই অনুভৱ কৰোঁ
হৃদয়ৰ গভীৰৰ পৰা গভীৰতম স্থানত অনুভূত হোৱা এক শব্দৰ অনাবিহৰণ স্বাধীনতা। ইয়াতেইতো প্ৰতিফলিত হয় কৃষক বনোৱাৰ সংগ্ৰামী শৰীৰ ভেদি অহা প্ৰতিটোপাল গাৰ ঘামৰ স্বাভিমান। নদীৰ পাৰৰ মুক্ত শীতল বতাহ, শ্যামলী বননিৰ দূৰ দিগন্ত ব্যাপি থকা ঘন গভীৰ সেউজীয়া, মুক্ত বিহংগ মুক্ত নদীৰ গতিধাৰা। স্বাধীনতাৰ সংজ্ঞানো কি? যাৰ উত্তৰ বিচাৰি পাওঁ শ্বহীদৰ কেঁচা তেজেৰে অংকন কৰা মোৰ দেশৰ ভৌগোলিক মানচিত্ৰত। সুগন্ধি বিচাৰি যাওঁ সৃষ্টিৰ পথাৰলৈ। মই এই গাঁৱৰ বোৱাৰী, ৰোৱনী, দাৱনী কিম্বা শিপিনী। ফুলৰ দৰে নাচোঁ, মৌৰ দৰে গুণগুণাই নীৰৱে সহি যাওঁ জীৱনৰ বহু সংঘাত। হৃদয়ত শোকৰ বন্যা লৈ হাঁহিমুখে জীৱন সজাওঁতে ত্যাগ কৰি যাওঁ মোৰ ৰঙীন স্বপ্নবোৰ। মোৰ এই কথা যদি সৰু হয়, মোৰ এই সুৰ যদি জোন হয়, মোৰ এই কথা যদি সৰু হয়, মোৰ এই সুৰ যদি জোন হয়, মুঠিব ফুল ফুল আঙুলি ফাকেৰে হৰি পৰিব বকুলে আকুল কৰা, বকুলে আকুল কৰা সোণৰ গুৰভিমুখ মাথো সোঁৱৰণি হৈ ৰ'ল। মই এখন কবিতা পুথি প্ৰকাশ কৰিছিলোঁ 2015 চনত। এখন কবিতা পুথি মানে স্বৰচিত কবিতা মই প্ৰকাশ কৰিছিলোঁ আৰু তাৰ পৰা এটি মই কবিতা একেবাৰে সৰু চুটি কবিতা এটি আবৃত্তি কৰিম। কবিতাটোৰ নাম মানে শিৰোনাম হৈছে মোৰ যদি মৃত্যু হয়। মোৰ যদি মৃত্যু হয় তেতিয়া নজ্বলে চিতা, জ্বলি উঠিব এখন মানুহ ভাল পোৱা হৃদয়। ধোঁৱা নুৰে আকাশত উৰিব মোৰ সপোনবোৰ, ছাই হৈ পৰিব মোৰ উচ্চাকাংক্ষী মনটো। বাঁহৰ সলনি ফুটিব মোৰ কোমলীয়া আশাবোৰ। মাটিৰ লগত মিহলি হৈ যাব মোৰ মাৰ কোঠালি, ডাঙৰকৈ আলফুটে সাঁচি থোৱা ফটোখনৰ একমাত্ৰ গৰাকী মোৰ দাহ্য শৰীৰটো। প্ৰিয় বন্ধু বান্ধৱীসকল, যিহেতু আজি জোনাকী মেল ধমন হালমাৰী শাখা সাহিত্য সভা হুৰিয়াজনত যি গেলাতিচাঙত অনুষ্ঠিত হ'ল, ইতিমধ্যে মই তেওঁলোকৰ অনুষ্ঠানটো সামৰণি পৰিছে। তেওঁলোকৰ সামৰণি পৰা পাক মুহূৰ্তত মই আজি এই ভিডিঅ'টিৰ পৰা বিদায় মগা আগমুহূৰ্তত মই তেওঁলোকৰ মনৰ কিছু কথা জানিবৰ কাৰণে কাষ চাপিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই কেনে পালে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ উপৰি আজি আহক তেন্তে তেওঁলোকৰ কিছু
মনৰ কথা জানো। পোনপ্ৰথমে মই আহিছোঁ যিজন মোৰ দাদা সম্বন্ধীয় হয়, তেখেতে মোক নিমন্ত্ৰণ কৰিলে খন্তেক সময়ৰ কাৰণে। আজি আহি ভাল লাগিলে, সঁচাকৈ ভাল লাগিলে। নিজৰ মনৰ যিটো অনুভূতি, আজি আপোনাৰ ঘৰত যিটো অনুষ্ঠান কৰিলে জোনাকী মেল, আৰু এই জোনাকী মেলৰ পৰা মই এটাই বুজিলোঁ যে আমাৰ হৃদয়ৰ এখন মানে যিটো প্ৰকাশ কৰিব নোৱাৰা এটা অনুষ্ঠান। আজি ইমান দূৰৰ পৰা আহিছে, প্ৰত্যেকো মোৰ দাদা জ্যেষ্ঠ ব্যক্তিসকলক লগ পাইছোঁ, কিন্তু আজিৰ দিনটো আপোনাৰ অনুভূতি কওকচোন। নমস্কাৰ। মোৰ ভাল লাগিলে, বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ চোতালত ভৰি দিলেহি। ইমান ব্যস্ততা ভৰা মাজতো তেওঁবিলাক আহি মোৰ চোতালত যে ভৰি দিলেহি, সকলোলৈকে ধন্যবাদ জনালোঁ। আৰু এজন দাদাক মই লগ পাইছোঁ, যিজন দাদা মই সৰুৰ পৰা মৰম চেনেহ কৰি ভাইটি ভাইটি বুলি মৰম, আজি তেখেতক মই লগ পাইছোঁ। মুনিন্দা, কওক আজি যিটো জোনাকী মেলৰ যি উদ্দেশ্যৰ আপোনালোকে আগবাঢ়ি আহিছে, আগতো শুনিছোঁ মই আপোনালোকে পাতিছে, আৰু আজি আপোনালোকৰ এই অনুষ্ঠানভাগি উপভোগ কৰিলোঁ, কিন্তু ভাল লাগিলে। আপোনাৰ তিজি উজনি সময়লৈ কিবা ক'ব নেকি আপুনি? মানে কি হ'ল, জোনাকী মেলটো ধৰ্ম শালমাৰী শাখা সাহিত্যই বহুত দিনৰ পৰা অনুষ্ঠিত কৰি আহিছে, আৰু ইয়াৰ আগতে কা আন্দোলন আৰু কি কয় ক'ভিডৰ যিটো পৰিস্থিতি, তাৰ পাছতে জোনাকী মেলটো অলপ মানে স্থগিত আছিল, আৰু পুনৰ ধৰ্ম শালমাৰী শাখা সাহিত্য সভাই জোনাকী মেলটোৰ জৰিয়তে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ মাজত ভাষা সংস্কৃতিৰ প্ৰতি, ভাষাৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি যিটো গঢ় দিব লাগে, মানে সৰুৰ পৰাই অংকুৰিত কৰিব লাগে, এইটোৱে প্ৰথম প্ৰচেষ্টা আচলতে জোনাকী মেলৰ মূল উদ্দেশ্য হয়। আৰু ইয়াৰ জৰিয়তে অসমীয়া ভাষা সংস্কৃতিক এটা চহকী পথলৈ লৈ যোৱাৰ এটা পদক্ষেপ, নতুন প্ৰজন্মৰ এটা বাতাবৰণ গঢ় দিবৰ কাৰণেই এই অনুষ্ঠানটো আচলতে কৰা হয়। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি আশা কৰিছোঁ যে আমাৰ মাজত থকা অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি আমাৰ প্ৰতিটো উঠি অহা নতুন প্ৰজন্মই যাতে ইয়াৰ শুদ্ধ এটা বাতাবৰণ পায়, আৰু বাতাবৰণ গৈ নিজৰ ভাষা সংস্কৃতি চহকী কৰিবৰ ক্ষেত্ৰত নিজৰ যিটো মানসিকতা গঢ় দিব পাৰে, এই বস্তুটোৱে আচলতে এই বিষয়টোক লৈ আচলতে এই অনুষ্ঠানটো কৰা হয়। আৰু এইটো পূৰ্ণিমাৰ দিনত কৰা হয়, কিন্তু ইয়াত এদিনৰ পাছত কৰা হৈছে আজি। আৰু সেই পূৰ্ণিমাৰ জোনাকী মেল মানে সেই জোনাকৰ পোহৰ এটা অনুষ্ঠান। গতিকে এই ভাষা সংস্কৃতিৰ জৰিয়তে আমাৰ জাতিটোক যাতে পোহৰলৈ বাট কঠীয়া কৰিব পাৰি, পোহৰলৈ লৈ যাব পাৰি, এই কথাটোৱে আচলতে আমাৰ মূল উদ্দেশ্য হয়। গতিকে ইয়াৰ জৰিয়তে আমি আগবাঢ়ি যাব বিচাৰিছে ধৰ্ম শালমাৰী শাখা সাহিত্য সভাই, আৰু এইখিনি কথা মূল। কিন্তু বহুতকেইজন ব্যক্তি আছে, জ্যেষ্ঠ ব্যক্তি আছে, প্ৰত্যেককে দুআষাৰ ক'লে হয়তো সময়টো প্ৰত্যেকে আমনিও পাব পাৰে। যিখিনি এইফালে আমাৰ বাইদেউ হয় ধমন গাঁও পঞ্চায়তৰ সভানেত্ৰী। ঠিক আছে, যিখিনি বাকীখিনি মই অলপকৈ দেখাইছোঁ, চিনাকিটো কৰাই দিছোঁ। আৰু এজন জ্যেষ্ঠ ব্যক্তি, যিজনে মোৰ সৰুৰ পৰা সংগীত তথা সাহিত্যৰ যিমানবিলাক আছে প্ৰতিটো ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত মোক কিছু শিক্ষা হিচাপে দিছিলে, আগবঢ়াই নিছিলে, আৰু সেই দাদাজন মই আজি পাই সঁচাকৈ সুখী হৈছোঁ। এয়া হৈছে পলাশ চেতিয়া দাদা। ডিজি উজনি অসমৰ পৰা পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাই লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ অনুষ্ঠানটো উপভোগ কৰিব পৰাৰ কাৰণে। কিছু অকণমান সময়ৰ কাৰণে আপুনি উজনি অসমলৈ কিবা ক'ব নেকি? প্ৰথমতে আমি আমাৰ ধৰ্ম শালমাৰী শাখা সাহিত্য সভাৰ তৰফৰ পৰা আমি আমাৰ এই অনুষ্ঠানটোলৈ তোমালোক অহাৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধমন শালমাৰী শাখা সাহিত্য সভাই 2006 চনৰ পৰাই অবিৰতভাৱে ধমন শালমাৰী অঞ্চলটোৰ প্ৰতিটো চুকে কোণে এই জোনাকী মেলখন অনুষ্ঠিত কৰি আহিছে বিভিন্নজন ব্যক্তিৰ আমন্ত্ৰণ ক্ৰমে। আৰু সেই অনুসৰি আজিও এই শচীন মেছৰ চোতালত আমি জোনাকী মেলখন অনুষ্ঠিত কৰিছোঁহি, আৰু আমি আশা কৰিছোঁ আগন্তুক দিনবোৰতো যাতে আমাৰ এই জোনাকী মেলখনৰ প্ৰচাৰ প্ৰসাৰৰ বাবে আমি তোমালোকৰ পৰা পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ, আৰু তোমালোকৰ জয়যাত্ৰা আশা কৰিছোঁ। ধন্যবাদ। সদায় থাকিম মই আপোনালোকৰ লগত। যিমান দিন মই ৰাইজক সংস্কৃতিৰ দিশত আগুৱাই যাব পাৰোঁ নে, যিমানখিনি দিব পাৰোঁ মই দি যাম। মই ডিজি উজনি অসম আপোনালোকৰ নিজৰ এটা পৰিয়াল হিচাপে বা নিজৰ এজন সদস্য হিচাপে আপোনালোকে ল'ব বুলি আশা কৰিলোঁ। এইফালে খুৰীহঁতক পাইছোঁ, প্ৰত্যেকৰ কাষ চাপিব নোৱাৰিছোঁ, মানে কাৰণ যি হ'লেও অনাগত দিনত সদায় আপোনালোকৰ লগত থাকিম। যিহেতু আপোনালোকৰ প্ৰায় কিছু কথা জানি মেলি মই আগুৱাই যোৱাৰ চেষ্টা কৰিম। কিন্তু আটাইতকৈ ভাল লগা বা আটাইতকৈ কবিতাবিলাক পঢ়ি শুনি সদায় থাকোঁ। মোৰ ফেচবুক পেজৰ পৰা আৰম্ভ কৰি প্ৰতিটো পেজতে লগ পাইছোঁ। ৰুমি দত্ত কলিতা গুৱাহাটীৰ পৰা সুধোঁ, গুৱাহাটীতো তেওঁ মানে প্ৰগ্ৰেমবিলাক চাইছোঁ। ৰুমি বৌ, আপোনাৰ কাষ চাপিছোঁ মই।
মই পোনপ্ৰথমে মই ডি জি উজনি অসম তৰফৰ পৰা আপোনাক ৱেলকাম তথা আজি উপস্থিত থাকিবৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিছু অকণমান কাৰণে আমাৰ যি উজনি অসমৰ আজি জোনাকী মেলৰ আপোনাৰ অনুভূতি কিছু অলপ কওকচোন। আজি আমাৰ ধমন শালমাৰী শাখাৰ জোনাকী মেলৰ যি শচীন মেজদেৱৰ আধ্যাত্মত আজি যি জোনাকী মেল অনুষ্ঠিত হ'ল তাৰ বাবে আমি বহুত আনন্দিত হৈছোঁ। আমি সৰু সৰু ল'ৰা ছোৱালীবোৰক আগুৱাই নিবলৈ সদায় যত্নপৰ হৈ আহিছোঁ। তাৰ মাজতে দুই এজনে আগুৱাই গৈ আছে। তেনেকৈ আমি সদায় সিহঁতক উৎসাহ দিছোঁ আৰু নিজেও পাৰিছোঁ, যি পাৰিছোঁ তাকেই আনন্দ দিবলৈ চেষ্টা কৰিছোঁ। যি পাৰিছোঁ নিজেও চেষ্টা কৰিছোঁ অকণমান ভাল হ'বলৈ, ভাল কিবা এটা লিখিবলৈ। কি পাৰিছোঁ নাজানো আৰু তোমালোকে পঢ়ি কি পাইছা নাজানো, তথাপিতো চেষ্টা কৰিছোঁ। খুব ভাল লাগিলে আজি তোমালোককো লগ পালোঁ ইয়াত, খুব আনন্দিত হ'লোঁ। আগলৈও যাতে লগ পাই থাকোঁ। ঠিক আছে, অনাগত দিনতো আপোনালোকক এনেদৰে লগ দি থাকিম। কথা দিছোঁ এইফালে বাকী আৰু আছে, বাকী সময় হ'ল। যিকি নহ'ল প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টিৰ মাজৰ পৰা মই ইমানতে মোক বিদায় দিয়ক। শেষত আপোনালোকক প্ৰত্যেককে কৈছোঁ মই মোৰ প্ৰতিটো ভিডিঅ' মই জয়া অসমে বিদায় দিওঁ। আপোনালোকে অকণমান চাপ মিলি পিনি জয়া অসম বুলি কওঁ, যিহেতু আমি উজনি অসম তথা সমগ্ৰ অসমৰ সন্তান হয়। অসমখন জিলিকাই যোৱা কলা সংস্কৃতি আমি আগুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। সেইকাৰণে প্ৰত্যেকে চাউণ্ডটো প্ৰত্যেককে কেমেৰাই ধৰিব পৰা নাই ৰাতি, যিকোনো মই জয়া অসম শব্দটো অলপ চাউণ্ডটো হ'লেও অন্ততঃ মোৰ যি আগুৱাই নিয়া যি খোজটো, সেই খোজটো অলপ সাৰ্থকতা হ'ব বুলি মই ভাবিছোঁ। জয়া ধন্যবাদ। পুনৰ আকৌ নতুন এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতি দি আজিলৈ সামৰণি মাৰিছোঁ। বাই বাই। অকণমান জইন কৰি দিম। বাই 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 বাই।